বলা আমি 1 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে এতিয়া p আৰু q মৌলিক সংখ্যা হেতু আমাক প্ৰশ্নত বুজাইছে যদি p আৰু q মৌলিক সংখ্যা হয় মৌলিক সংখ্যাৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হোল কি হ'ব এতিয়া আমাক অপচনত দি দিছে কেটামান কি হয় আমি চাওঁ এতিয়া p আৰু q আমাক মৌলিক দিয়া আছে তে p আৰু q যদি মৌলিক হয় p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব পাৰে আমাক দি দিছে সত্য নে সত্য আমি উলিয়াব লাগিব x মৌলিক সংখ্যা এটা মৌলিক হ'ব নেকি হেতু চাম আমি তাৰ পিছত y যৌগিক হ'ব নেকি হেতুটাও চাম আমি তাৰ পিছত কি দিয়া আছে z মৌলিক সহমৌলিক কি হয় তে অপচনত দিয়া মই যেনিবা দি দিছো 3 টো হল মৌলিক সংখ্যা এটা 3 ক স্কয়াৰ কৰি দিলে কি হ'ব 3 3 গুণ 9 তে এটো এতিয়া যৌগিক সংখ্যা নহব নেকি হ'ব তেনেকে যিকোনো সংখ্যা মৌলিক হওক বা যৌগিক হওক স্কয়াৰ কৰাৰ পিছত বৰ্গ কৰাৰ পিছত সংখ্যাটো সদায় যৌগিক হৈ যাব তাৰ মানে y আৰু z সত্য হয় নে নহয় y টো সত্য ওলাইছে এটা চাও মৌলিক সংখ্যা দুইটা মৌলিক সংখ্যা কেতিয়াও নহয় কিয় আমি যেতিয়া p স্কয়াৰ আৰু q স্কয়াৰ কৰিম যিকোনো সংখ্যাক আমি স্কয়াৰ কৰি দিয়াৰ পিছত বৰ্গ কৰি দিয়াৰ পিছত সংখ্যা দুটা সদায় যৌগিক হৈ যাব গতিকে মৌলিক নহয় এটো ভুল যৌগিক সংখ্যা যৌগিক সংখ্যা এই মাত্ৰ আমি পাই আছো যৌগিক সংখ্যা সহমৌলিক এটা সংখ্যা দুটা সহমৌলিক হ'ব নে নাই আমি এটা যিকোনো দুটা সংখ্যা লৈ লৈছো চোৱাচোন 2 আৰু 3 দুইটাই মৌলিক সংখ্যা p আৰু q মৌলিক সংখ্যা দিয়া আছিল এতিয়া ইহতক আমি স্কয়াৰ কৰি কি পাম 2 ক স্কয়াৰ কৰিলে পাম 4 আৰু 3 ক স্কয়াৰ কৰিলে পাম 9 দুইটা সংখ্যা পাইছো আৰু এই দুটাৰ মাজত কিবা কমন আছে নেকি যদি ইহত দুটাৰ মাজত কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই একৰ বাহিৰে তেতিয়া এটা সংখ্যা কি হ'ব সহমৌলিক হ'ব তাৰ মানে কি p স্কয়াৰ আৰু q স্কয়াৰ সহমৌলিক হ'ব তাৰ মানে কি হ'ব z টো শুদ্ধ যেটো অপচনত y আৰু z শুদ্ধ আছে সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াত কি দিছে y আৰু z সত্য তাৰ মানে এটো আমাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি এতিয়া পিছৰ প্ৰশ্নটোলৈ যাম এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃত নাই মানে অপৰিসমাপ্তি আৰু অপৰিসমাপ্তি কি বুজায় নিৰৱধি পৌনঃপুনিক হ'বলৈ হলে কি হ'ব যদি পৰিসমাপ্তি ঘটিবলৈ হয় তেতিয়া হলে 2m into 5 to the power n এনেকুৱা ফৰ্মত থাকিব লাগিব মানে নামখৰ তলৰ যিবিলাক হৰ পাম হৰৰ সংখ্যাবিলাক মৌলিক উৎপাদকীকৰণ কৰাৰ পিছত 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা ওলাই যায় তেতিয়া হেতু কি হ'ব নিৰৱধি পৌনঃপুনিক অকল 2 থাকিলেও হ'ব প্ৰবলেম নাই বা অকল 5 থাকিলেও হ'ব বা 2 আৰু 5 দুইটা থাকিলেও হ'ব কিন্তু 2 আৰু 5ৰ বাহিৰে যদি অন্য কোনো সংখ্যা ওলাই যায় মৌলিক উৎপাদকীকৰণত তেতিয়া হেতু কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্তি নাই নহব মানে এটো গতিকে আমি চাম এতিয়া গুটেখিনি হৰখিনি আমি মৌলিক উৎপাদকীকৰণ কৰি চাম কি হয় 8 আছে 8ক যদি আমি হৰণ কৰো কি ওলাব 8 মানে আমি জানো গুটেখিনি 2 ওলাইছে তাৰ মানে এটো কি পৰিসমাপ্তি ঘটিব আমাক খুদিছে পৰিসমাপ্তি নঘটে তাৰ মানে নিৰৱধিটো উলিয়াব লাগিব নিৰৱধি পৌনঃপুনিক 125 মানে জানো আমি 5 কিউব তাৰ মানে এটো কি হ'ব 125 মানে 5 কিউব আৰু 5 কিউব হলে আমি কি জানো 5 বা 2 ওলালে এটো পৰিসমাপ্তি ঘটিব তাৰ মানে এটো নহব ইয়াতো 2 আছে 5 আছে এটো নহয় এটাই আছে এটো হেতু হ'ব আমাৰ শুদ্ধ ইয়াত 3 আছে যেহেতু 2ও নাই 5ও নাই 3 আছে গতিকে কি হ'ব তিনিটা যেহেতু নহলগে তিনিটা অপচন যেহেতু ভুল ওলালগে মানে আমাৰ প্ৰশ্নৰ মতে মিলা নাই 4 নম্বৰটো অটোমেটিক হ'বই এটো বেলেগ চাবই নালাগে নেক্সট প্ৰশ্নটোলৈ যাম আমি তলৰ কোনটো এটা অপৰিমেয় সংখ্যা পৰিমেয় নে অপৰিমেয় আমি জানিব লাগিব এতিয়া পৰিমেয় হ'বলৈ হলে এনেকুৱা ৰোধ চিন দিয়া থাকিলে আমি এটা কথা লক্ষ্য কৰিব লাগিব যদি কাটাকুটি যায় কাটাকুটি কৰিম আৰু কাটাকুটি কৰাৰ পিছত ৰোধ চিনৰ ভিতৰত সদায় বৰ্গ সংখ্যা থাকিব লাগিব আৰু ৰোধ চিনৰ ভিতৰত যদি বৰ্গ সংখ্যা থাকে হি সদায় পৰিমেয় হ'ব ইয়াত দেখা পাইছো ৰোধ 2 ইয়াত দেখা পাইছো ৰোধ 8 কাটাকুটি যায় নেকি দুইটাতে ৰোধ আছে গতিকে একে শ্ৰেণীৰ হয় আৰু একে শ্ৰেণীৰ হলে কাটাকুটি যাব ৰোধ 2 1 ৰোধ 4 বাৰ যাব ৰোধ 4 টো বৰ্গ সংখ্যা গতিকে এটো পৰিমেয় সংখ্যা হয় আমাক কি খুজিছে অপৰিমেয় সংখ্যা গতিকে এটো আমাৰ উত্তৰ নহয় আমাক অপৰিমেয় সংখ্যা বিচাৰিব লাগিব আমি এতিয়া কাটাকুটি যাবনে না যায় গতিকে এটোই হ'ব অপৰিমেয় সংখ্যা কিয় আৰু ৰোধ 3 ৰোধ 5 না যায় আৰু গুটেখিনি ৰোধ যেতিয়া থাকি যাব ৰোধৰ ভিতৰত যদি বৰ্গ সংখ্যা না থাকে তেতিয়া কি এটা অপৰিমেয় সংখ্যা হ'ব গতিকে এটো আমাৰ শুদ্ধ উত্তৰ
আমি পিছৰ প্ৰশ্নটোলৈ যাম 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 4 9 আৰু 10 গোটেইকেইটাৰ হৰণ যাব লাগিব আৰু বৰ্গ সংখ্যা হ'ব লাগিব আমি ইয়াত কাটি লওঁচোন অলপ এটো কেতিয়াও বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা হ'বলৈ হলে আমি পাইছিলো শূন্য যদি শেষত থাকে যুগ্ম সংখ্যা শূন্য থাকিব লাগিব ইয়াত মাত্ৰ এটা সংখ্যা আছে গতিকে এই বৰ্গ সংখ্যা নহয় গতিকে এটো অপচনত আমি অতৰাই দিছো এই অপচনটো কেতিয়া হ'ব নোৱাৰে তাৰ পিছত যেহেতু 10 আছে 10 দি যদি কিবা এটা সংখ্যা হৰণ যাবলগীয়া হয় শেষত শূন্য লাগিব ইয়াত শেষত শূন্য নাই গতিকে এটোও নহয় এতিয়া হয় এটো হ'ব নহলে এটো হ'ব এতিয়া কোনটো হ'ব চাই লওঁ সৰু সংখ্যা কৈছে গতিকে আমি সৰু সংখ্যাটো চেক কৰিলো আটাইতকৈ সৰু সংখ্যা ইটো আটাইতকৈ ডাঙৰ সংখ্যা আছে গোটেই অপচনটোৰ ভিতৰত গতিকে 900 টো আমি চামচোন 900ক 9 দি হৰণ যাব তাৰ পিছত ইয়াত 100 সোমাই আছে 900 মানে কি 9 পূৰণ 100 আৰু 100 মানে আমি কি জানো 4 পূৰণ 25 তো ইয়াত কি দেখা পাইছো 9 আছে 9 দি হৰণ যাব তাৰ পিছত 4 আছে 4 দি হৰণ যাব তাৰ পিছত শেষত শূন্য আছে যেহেতু গতিকে 10ৰেও যাব গতিকে এনসাৰটো এটো 4 9 আৰু 10ৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটোৱে হ'ব 900 নেক্সট প্ৰশ্নটোলৈ যাম আমি এতিয়া দিয়া আছে যে 306 আৰু 657 ৰ লসাগু 22338 এটো দিয়া আছে মানে দুটা সংখ্যাৰ লসাগু আমাক দিয়া আছে এতিয়া 102 306 657 ৰ লসাগু কি হ'ব এইটা ভিতৰত কোনটো হ'ব প্ৰথম এনুটা আমাক দিয়া আছে এতিয়া নতুনকৈ এটা সংখ্যা দিছে এটো এটা এই তিনিটাৰনো লসাগু কি হ'ব প্ৰথম চাম এই নতুনকৈ যে সংখ্যা যেটো আহিছে সেই সংখ্যা দুটা ইহঁতৰ মাজত সোমাই যাব নেকি মানে ইহঁতক যদি আমি মৌলিক উৎপাদকন কৰো ইহঁতক যদি আমি ভাঙো 102 টো আছে নেকি যদি আছে এই আগৰটোৱে লসাগু হ'ব আমি এই সংখ্যা দুটা যেটো লসাগু পাইছো গোটেইটোৱে হ'ব এতিয়া আমি ভালকৈ লক্ষ্য কৰিলে দেখা পাম যে 102 ৰ লগত যদি 3 পূৰণ কৰা হয় 306 হ'ব মানে কি এই 102 টো 306 ৰ ভিতৰত সোমাই আছে গতিকে ইয়াৰ কাৰণে আৰু এক্সট্ৰাকে বেলেগ লসাগু লাব না লাগে 306 আৰু এফালে 657 মানে 306 আৰু 657 ৰ যেটো লসাগু হ'ব হেটোই হ'ব কিয়নো 102 টো 306 ৰ ভিতৰত সোমাই আছে গতিকে ইহত দুটাৰ আমি যেটো লসাগু পাইছিলো হেটোই হ'ব এই তিনিটাৰ লসাগু আছে না কৰবাত হেটো এটোই আমাৰ শুদ্ধ উত্তৰ নেক্সট